বন্ধুসকল আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। বহুতে হয়তো হাই ছেকেণ্ডেৰী ৰিজাল্টত অসন্তুষ্ট হৈ ৰিচেকিঙৰ বাবে আবেদন কৰিছিলে, তেওঁলোকে ফৰ্ম ফিল আপ কৰিছিলে। বহুতৰ ৰিচেকিঙৰ ৰিজাল্ট আহিছে। এতিয়া ৰিচেকিঙৰ ৰিজাল্টটো কেনেদৰে চাব, ক'ত চাব আৰু মাৰ্কশ্বিট কেনেদৰে পাব, সেই বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো চাই যাব। ডেছক্ৰিপশ্যনত দিয়া লিংকটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেদৰে পেজ এটা আহি যাব। ইয়াৰ পৰা আপোনালোকে দৰ্পণৰ বিষয়ে জানিব পাৰিব। ইয়াৰ প্ৰথমতে ইয়াত যিটো অপশ্যন আহিছে ৰিজাল্ট, সেই ৰিজাল্ট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে ৰিজাল্ট অপশ্যনটো আহি যাব। ইয়াত বিভিন্ন ধৰণৰ ৰিজাল্ট আছে। এয়া দেখিছে প্ৰথমতে ৰিচেকিং ৰিজাল্ট। এই ৰিচেকিং ৰিজাল্টত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মুখৰ আগত এখন নতুন পেজ খোল খাই যাব। ইয়াৰ প্ৰথমতে ৰোল নাম্বাৰ, তাৰপিছত প্ৰথমতে এণ্টাৰ ৰোল, যিটো ৰোল আপোনালোকৰ ৰোল ভৰাব লাগিব, নাম্বাৰটো ভৰাব লাগিব। তাৰপিছতে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো ভৰাব লাগিব। ভৰাই আপোনালোকে ইয়াত যিটো আছে সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰি আপোনালোকে গ' অপশ্যনত ক্লিক কৰি দিব লাগিব। এইটো হৈছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ যিটো সেইটো গ' অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰিচেকিং ৰিজাল্টসমূহ আহি যাব। আপোনালোকৰ নাম্বাৰ বাঢ়িছে নে, একে থাকিলে কমি নাযায় ভুলতো। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।